হত্যা কৰাৰ যিটো ষড়যন্ত্ৰ বুলি কৈছে সেইটো স্পষ্ট কৰি দিয়ক তেওঁ। আৰু স্পষ্ট নকৰিলে দলে যদি মোক ৰাখে মই নাভাবো, কাৰণ যিটো লবি গঢ়ি উঠিছে আজি চাব তেখেতসকলে ক'ত গুৰুত্ব দিব লাগিছিলে। আজি কেইদিনমান আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমত কৈছিলে যে কংগ্ৰেছৰ যিসকল খিলঞ্জীয়া মুছলিম আছে দুই এটাকৈ খেদি আছিলে। আপোনালোকে সকলোৱে জানে যি দুই এটা আছে খেদি আছে, আৰু ৰাজীৱ ভৱনটো আজমল ভৱন হ'ব কৈছিলে। আজি মই সেইটো নকওঁ, মই কি কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া ক'লে যে কংগ্ৰেছৰ খিলঞ্জীয়া খিনি দুই এজন দি আছে তাকো খেদি আছে, মই এটা উদাহৰণ নহয় জানো, এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল নে নাই? সভাপতিৰ দায়িত্ব আছিলে যে আমি কোনো খিলঞ্জীয়াক আমি অন্যায় কৰা নাই। 60 লাখ খিলঞ্জীয়া মুছলিমৰ ভোট আছে কংগ্ৰেছৰ, এই 60 লাখৰ কি সন্মান নাই? আৰু খিলঞ্জীয়া মুছলিম কোন আছে? মই কোনো বেলেগ জাতিক মই সমালোচনা কৰি ক'ব যোৱা নাই। এই যে খিলঞ্জীয়া মই এগৰাকী মই বুলি ক'লেও ভুল নহব। ইয়াতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিপুণ বৰাই ৰকিবুল হাছানৰ নেতৃত্বত এইটো ভাগ কৰিব ওলাইছে, বেংগলী মুছলিম অসমীয়া মুছলিম কৰি এইটো ভাগ কৰিব ওলাইছে। মই বহুবাৰ কৈছো, আপোনালোকে আকৌ একেটাই কথা কিয় সুধি থাকে? মই ইতিমধ্যে কেতিয়াও নহয় আপোনালোকে চাব, মোৰ আগৰ ভিডিঅ' বিলাক চাব, এটা কথাই কৈ থাকিলে মই মানে অমংগলীয় মানুহৰ নাম মই বাৰে বাৰে কৈ থাকিব নোখোজো। ইতিমধ্যে মই বহুবাৰ কৈছো। বিজেপিৰ এজেণ্ট চাব, মই আপোনাক দুটা উদাহৰণ দিওঁ। মই যিটো কাৰণত মই নিলম্বন হলো দলৰ পৰা আজি 13 মাহ আগে, মই কিন্তু কাৰো নাম লৈ মই কোনো ধৰণৰ প্ৰচাৰ নকৰিলো। 3 দিনত মোক নিলম্বন কৰি দিলে ৰকিবুল হাছানৰ হেঁচাত। আপুনি চাব কৰোনা মহামাৰী চলি থকা অৱস্থাত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰীয়ে এটা ঘোষণা কৰিছিল যে এই কৰোনা মহামাৰীত যিবোৰ শ্ৰমিক অন্য ৰাজ্যত আবদ্ধ হৈ আছে এইসকল শ্ৰমিকক প্ৰদেশ কংগ্ৰেছে নিজা খৰচত নিজৰ স্বগৃহলৈ পঠাব লাগে। আপোনালোকে চাব সেই একেই তাৰিখতে আমাৰ যিগৰাকী ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ তেখেতে এটা দলীয় কাৰ্যসূচীত ছয়গাঁৱত মুকলিকৈ বিজেপিৰ দুগৰাকী মন্ত্ৰীক প্ৰশংসা কৰিছিল। মুকলিকৈ আপোনালোকে পাব সেইটো যে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা ভাল কামনা কৰি আছে। এইফালে আকৌ নিপুণ বৰা ডাঙৰীয়াই কয় যে কৰোনা মহামাৰীক লৈ বিজেপিয়ে ৰাজনীতি কৰি আছে। কথা আৰু কামৰ মিল নাই, কাৰণ তেখেত বিধায়ক কাৰণে তেখেতৰ 100টা ভুল মাফ, আৰু তেখেত ৰকিবুল হাছানৰ মানুহ 100টা ভুল মাফ। ৰেকিবুদ্দিন আহমেদ নেকি বিজেপি এজন? মই এতিয়া যেতিয়া বিজেপিৰ আজি যদি মই প্ৰশংসা যদি বিজেপি মন্ত্ৰীক মই কৰিলো হয়, যদি আমাৰ দলৰ সংবিধানত কিয় ফাঁচী ব্যৱস্থা থাকিলে মোক ফাঁচী দি দিলে হয়। ইমান মুকলিকৈ কৈছে। আৰু এটা কথা কওঁ, আমাৰ যিগৰাকী অন্য এগৰাকী বিধায়ক উজ্জ্বল বহুত ভাল বন্ধু, কিন্তু অনুশাসন ভংগ কৰিলেতো শাস্তিটো চবৰ ক্ষেত্ৰত সমান হ'ব লাগে। ৰাজীৱ ভৱনত আজিৰ পৰা আমাৰ চিপি যোশী ডাঙৰ ইনচাৰ্জ তত্ত্বাৱধায়ক অসমৰ থকাৰ অৱস্থাৰ কথা কৈছো, তেখেতে ৰাহুল গান্ধীক সভাপতি পদৰ পৰা আঁতৰ কৰিব লাগে বুলি তেখেতে প্ৰতিবাদ কৰিছিল। আপোনালোকে নিশ্চয় জ্ঞাত। কিন্তু তাৰপিছতো ৰূপজ্যোতি কুৰ্মীৰ নামত এখনো চৌকছ নহল। এতিয়া মই ভাবো যে মই কি খিলঞ্জীয়া মুছলিম কাৰণে মোক মানে এনেকুৱা এটা লবিয়ে ভয় খাইছে, কিন্তু তেখেত আহি গলে মানে অকমান এতিয়া মই কোনো খিলঞ্জীয়া বা মই হেৰি লৈ মানে মই ৰাজনীতি কেতিয়াও নকৰো। কাৰণ মই আপোনালোকে আহি কৈছো মই এগৰাকী অনুসূচিত জাতিৰ পৰিয়ালৰ ছোৱালীক মই বিয়া পাতিছো, আৰু হাজো সমষ্টিত মই হিন্দু মুছলিম বুলি ইমান ধুনীয়া এটা পৰিৱেশ বনাই ৰাখিছো। এতিয়া তাত কিছুমান মানুহে কেনেকুৱা কমেণ্টবোৰ দিছে যে দুলু আহমেদ মুছলিম মানুহ ইয়াতে জিকিব নোৱাৰে, টিকেট নাপায়। কিছুমানে কৈ আছে দুলু আহমেদে নতুন আমাৰ দলৰ লগত জড়িত কোনো কৰ্মীয়ে কোৱা নাই। আজি হাজো সমষ্টিত চাব, মোৰ লগত যিসকল লাগি আছে দলীয় কাম কাজত, আমাৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্যপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া, মৃদুল মালাকৰ, ৰমণী মালাকৰ, মনসু পালি, জিতেন্দ্ৰ ভৰালী, তেনেকুৱা আমাৰ বহুত চব দলীয় প্ৰাৰ্থী। কিন্তু তেখেতসকলেও দলীয় প্ৰাৰ্থীটো বিচাৰিব, কিন্তু মইতো তেখেতসকলৰ বিৰুদ্ধে মন্তব্য দিয়া নাই। এই যিসকল দীপেন পাঠক জাতীয় বা খগেন কলিতা জাতীয় যিবিলাক নতুনকৈ সোমাইছে, তেখেতসকলে ৰাইজৰ কি কাম কৰিব সেইটো নকয়, খালি কয় যে দুলু আহমেদ মুছলিম মানুহ জিকিব নোৱাৰে, গতিকে দুলু আহমেদক দলীয় প্ৰাৰ্থীটো নিদিয়ে। এইটো এটা সাম্প্ৰদায়িক মন্তব্য নহয় জানো? আকৌ দীপেন পাঠকে এইফালে কোৱা আৰম্ভ কৰিছে যে নহয় দুলু আহমেদটো নিলম্বন হৈছে, দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ নহয়। মোৰ নিলম্বন প্ৰত্যাহাৰ হবনে নহয় দীপেন পাঠকে কব লগা হৈছে সমষ্টিত যায়, যিজন দীপেন পাঠকে 5 বছৰে কংগ্ৰেছ কৰ্মীক অত্যাচাৰ কৰিলে। গতিকে দল এনেকুৱাটো নচলে। সেইকাৰণে মই কি কলো, মোৰ কি হয় মই চিন্তা কৰা নাই, কিন্তু যিবোৰ অৰাজকতা চলি আছে, ভুৱা গোচৰৰ কথা চলি আছে, সেইবোৰ কথা অসমৰ ৰাইজে আৰু অসমৰ শুভাকাংক্ষীসকলে আৰু আমাৰ যিখন তৃণমূল পৰ্যায়ৰ কৰ্মী আছে সকলোৱে জনাটো দৰকাৰ। গতিকে মই এতিয়াও কৈছো যে মই আজি পদত্যাগ কৰাৰ কথা আছিল, কিন্তু ৰিপুণ বৰাই যেতিয়ালৈ এই দুটা বস্তু স্পষ্টভাৱে আপোনালোকক নজনাই মই তেতিয়ালৈ পদত্যাগ নকৰো। হাজোত মই আগৰ নিচিনাকৈ এতিয়া আকৌ
দুগুণ উৎসাহেৰে মই সংগঠনৰ কাম কৰিম। এজিপিৰ লগত কিবা আলোচনা হৈছে নেকি, যিহেতু এজিপিত যাব বুলি কথা চৰ্চা চলিছে? চাওক, নিৰ্বাচন আহিলে আপোনালোকে সংবাদ মাধ্যমে আজি কিমান দিনৰ পৰা দেখি আছো, আপোনালোকে উদ্যোগিক এইটো কি নাম, ৰাজদীপ গলাৰ নামেই কৰিছিলে বিজেপিত যোগদান কৰিব বুলি, বা বহুত MLA যোগদান কৰিব বুলি কৈ আছে, কিন্তু তেখেতসকলৰ মন্তব্য পাইছিলে নাই পোৱা। ঠিক তেনেকুৱা মোৰ নাম লৈ কোনোবাই ক'ৰবাত কিবা যদি মন্তব্য দিছে যে অমুকত যোগদান কৰিব, তমুকত যোগদান কৰিব, মই কিবা আজিলৈ মন্তব্য দিছো নেকি? নে মই ফেচবুক যোগে কৈছো মই কংগ্ৰেছ দল মই ত্যাগ কৰিম বুলি দিছো, বা অন্য দলত যাম বুলি মই কৈছো নেকি? মই কোৱা নাই। এতিয়া সেইদিনাখনে চালো যে আপোনালোকৰ কোনোবা এটা সংবাদ মাধ্যমক ক'লে যে দুলু আহমেদে একদম ডেট দি দিলে অহাকালি, তাৰমানে যোৱা 20 তাৰিখৰ কথা, অগবত যোগদান কৰিব। আকৌ এইফালে কোনোবা এটাই দিলে বিজেপিত যোগদান কৰিব। আকৌ কোনোবা এটা সংবাদ মাধ্যমত ক'লে আছুত কৰিব, কোনোবা এটাই ক'লে আপত কৰিব। এতিয়া মই মানুহ হৈ গলো এজন, আৰু আপোনালোকে মোক 4 ভাগত টুকুৰা কৰি 4টা দলত ৰাখিব নেকি? মইতো কোনো ধৰণৰ অন্য দলত যোগদান কৰিম বুলি কোৱা নাই। পিছৰ পৰিস্থিতিত কি ধৰণৰ ৰাজনীতি হয়, মোক দলে কি ধৰণে গ্ৰহণ কৰে, কংগ্ৰেছে বা নকৰে, পিছত পৰিৱেশ চাই